तामुलपुराव इन्टार क्रिकेट लीग बादायलायनायनि जोबथा गेलेनाया दिनै खुंफुं जाबाय। तामुलपुर जिल्ला क्रिकेट आफाद आरो मिलन कला क्रिस्टि संघनि बानजायनायाव लटिबारिनि गेलेग्रा फोथाराव 27 फेब्रुआरिनिफ्राय इन्टार क्रिकेट लीग गेलेनाय बादायलायनाया जागायजेन्दोंमोन। बे गेलेनायनि दिनै जोबथा सान। बे लटिबारि गेलेग्रा फोथाराव खुंजानाय बे गेलेनाया नावकाटा क्रिकेट क्लाब आरो लटिबारि मिलन क्लाबनि गेजेराव जोबथा गेलेनाया जादों। बे जोबथा गेलेनायखौ बेखेवनानै होयो तामुलपुर जिल्ला इउपिपिएलनि मावफुं नेहाथारि गणेश नाथआ। খেলখন অনুষ্ঠিত হৈছিলে আৰু আহি আমাৰ আজি চূড়ান্ত খেলত উপনীত হৈছোঁ আৰু এই চূড়ান্ত খেলত আমাৰ তামুলপুৰ জিলাৰ দুটি আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে। লটিবাৰী মিলন ক্লাব ভাৰ্চেছ নাওকাটা ক্ৰিকেট দল। আমি ইতিমধ্যে খেলখন অলপ আগতে আমাৰ আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। ইয়াতে আমাৰ যিখিনি আমি আলহীক মাতিছিলোঁ খেলখন উদ্বোধন কৰাৰ কাৰণে বা খেলুৱৈসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে আটাইখিনি আহি ইয়াতে আজিৰ এই চূড়ান্ত খেলখন উপভোগ কৰাত সকলোৱে ব্যস্ত হৈ আছে। আৰু আমি চূড়ান্ত খেলখনৰ উদ্বোধনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আমি আমাৰ যিখিনি কাৰ্যসূচী আৰম্ভ কৰিব লাগে, আমি প্ৰথমতেই ৰাষ্ট্ৰীয় সংগীতৰ উদ্যোগত বা ৰাষ্ট্ৰীয় সংগীতক আলম লৈ আমাৰ আজিৰ এই চূড়ান্ত খেলখন আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াতে আমাৰ নলবাৰীৰ পৰা আমাৰ দুটি পাছ কৰা অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত আম্পায়াৰ হিচাপে পাছ কৰা দুটি আমাৰ আম্পায়াৰ ইতিমধ্যে আমাৰ খেল পৰিচালনা কৰি আছে। আমি এনেকৈ তামুলপুৰৰ যিখন সমাজ, তামুলপুৰ জিলাৰ যিখন খেলৰ সমাজ বা ক্ৰিকেটৰ সমাজ, এই ক্ৰিকেটৰ সমাজখনক বা ক্ৰিকেট অনুৰাগী ৰাইজক বা খেলুৱৈসুলভ মনোভাৱ থকা খেলুৱৈসকলক আমি ক্ৰীড়াৰ মানদণ্ড কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰ এটা প্ৰয়াস ৰাখি আমি এনেকৈ ছিনিয়ৰ যিখন ক্ৰিকেট, এই ক্ৰিকেটখন আমি আৰম্ভ কৰিছিলোঁ। আৰু অসম ক্ৰিকেট সন্থাই ইয়াতে আমাক যথেষ্টভাৱে আমাক উদগনি যোগাইছে। তেখেতসকলৰ আমি দিহা পৰামৰ্শ আমি শলাগ লৈছোঁ। আৰু অনাগত দিনতো আমি অসম ক্ৰিকেট সন্থাৰ জৰিয়তে আমি যিখিনি সা সুবিধা পাব লাগে বা ষ্টেডিয়াম বা আমাৰ এফিলিয়েশ্যন এনেকুৱা ধৰণৰ যিখিনি আমাৰ কাৰ্যপন্থা আছে, আমি আমাৰ গোটেইখিনি আমি যা যোগাৰ ৰেডি কৰি লৈ আমি সঘনাই অসম ক্ৰিকেট সন্থাৰ ওচৰত আমি যোগাযোগ কৰি আছোঁ বা কৰি থাকিম। আৰু এইখিনিয়ে আমাৰ যথেষ্ট প্ৰয়াস বুলি নকওঁ। আমাৰ ইয়াৰ পিছত আমি আৰু এটা আমি চিন্তা চৰ্চা কৰি থকা হৈছে আমাৰ মজিয়াত, তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ মজিয়াত আমি আৰু এটা নতুন চিন্তা চৰ্চা এটা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি নাজানো কিমান দূৰ আগবাঢ়িব পাৰিম, এইটো আপোনালোকৰ আশীৰ্বাদ বা ৰাইজৰ আশীৰ্বাদ। ইতিমধ্যে আমি চাব জুনিয়ৰ ক্ৰিকেট লীগ এখনো আমি আৰম্ভ কৰাৰ এটা আমি প্ৰয়াস কৰিছোঁ বা চিন্তা চৰ্চা কৰিছোঁ। এইখিনি কৰোঁতে হয়তো আমাৰ বতৰৰো বিজুতি ঘটিব পাৰে। গতিকে বতৰৰো আমি কিছু বিজুতি বা বতৰৰ হেৰিটো চাব লাগিব, আমি লক্ষণটো চাব লাগিব। আৰু চাই আমি এই খেলখন শেষ হোৱাৰ কিছুদিন পিছতে আমি হয়তো আমাৰ চাব জুনিয়ৰ খেলখন আৰম্ভ কৰাৰ কাৰণে আমি এটা প্ৰয়াস হাতত ল'ম। আৰু আমি তামুলপুৰ জিলাই ক্ৰিকেটৰ দিশত, ক্ৰিকেট এছ'চিয়েশ্যন হিচাপে ক্ৰিকেটৰ দিশত আমি যিমান পাৰোঁ য'ত পৰোনাস্তি চেষ্টা কৰি যাম তামুলপুৰবাসীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, তামুলপুৰবাসীক আমি শুভেচ্ছা দিয়াৰ ক্ষেত্ৰত বা তামুলপুৰবাসীৰ বাবে এটা আমি অসম ক্ৰিকেট সন্থাৰ মজিয়াৰ পৰা শুভবাৰ্তা এটা ভাল খবৰ এটা আমি লৈ অহাৰ কাৰণে আমি চাব জুনিয়ৰ, ছিনিয়ৰ, আণ্ডাৰ-19 এনেকুৱা ধৰণৰ আমি কেটেগৰীৰ লীগ বা কম্পিটিশ্যনবিলাক আমি প্ৰতিযোগিতাবিলাক পাতি যাম। আৰু এইখিনি কৈ